নথকা ল'ৰা এটাক হা এই বস্তুটো নহ'ব। আৰু এতিয়া আই এছ অফিচাৰ মোৰ দেউতাই যিহেতুকে মোক সময়ত সেই চৰটো মাৰিছিলে এনেকৈ মৰম কৰি দিয়া নাছিলে, সেইকাৰণে মই আজি আই এছ অফিচাৰ। আৰু এই মৰম কৰি দিয়াবিলাক আজি যে ক্ৰিমিনেল হৈছে, আগতে যে ক'তো আগবাঢ়ি যাব পৰা নাই, তেনে সেই আলসুৱা মৰম, এই মৰমটোৱে সমাজখন বৰবাদ কৰি দিছে। ছাত্ৰ জীৱনৰ প্ৰথম কথাটো হৈছে ডিচিপ্লিন। আৰু যদি শিক্ষকৰ সেই কথাখিনি মানিব নাজানা, শিক্ষকে কোৱা কথাখিনি যদি শুনিব যদি তোমালোকে নোৱাৰা, তেতিয়াহ'লে তোমালোকৰ এই শিক্ষাটো সম্পূৰ্ণভাৱে ব্যৰ্থ হৈছে। एजुकेशनर माने तो कि व्हाट इज एजुकेशन? क्या मतलब है एजुकेशन का? एक अच्छे नागरिक बनना, और एक अच्छे नागरिक बनने के लिए सबसे ज्यादा जरूरी यह है कि आप लोग डिसिप्लिन में रहोगे। अगर डिसिप्लिन नहीं तो कुछ नहीं। এটা ল'ৰাক আহক সেই ল'ৰাটো আজি মই অতি লাজেৰে মই দেখাব বিচাৰোঁ। কাম হিয়াৰ, অল অফ ইউ শুড সি। এটা ল'ৰাক তোমালোকৰ স্কুলৰ ল'ৰা ছোৱালীবিলাকে এনেকৈ মাৰি দিলে। লুক এট হিম। চিনিয়ৰ, তেওঁৰ চিনিয়ৰে কাপোৰ ধুব লাগে, নহ'লে কিবা কৰিব লাগে, নহ'লে এনেকৈ মাৰি দিছে। এইটো কি? কি শিক্ষা এইটো কি এডুকেশ্যন? তোমালোকৰ ভিতৰত তোমালোকে এনেকৈ মাৰ খাবলৈ ভাল পাবা? আরে জুবান है कि नहीं बोलो? पाबा तुम्हारे ভাল? प्रशासনৰ এজন মেজিস্ট্ৰেট তোমালোকৰ প্ৰিন্সিপালৰ লগত একেলগে মিলি এই স্কুলখনৰ প্ৰশাসনটো আমাৰ এজন মেজিস্ট্ৰেটে চাব। আৰু এইটো মই লাষ্ট ৱাৰ্নিং, দিস ইজ মাই লাষ্ট ৱাৰ্নিং টু অল অফ ইউ। কোনোবাই যদি নিজৰ জুনিয়ৰক মাৰপিট কৰে, কাপোৰ ধুৱাই, তেওঁলোকৰ মাক দেউতাকে অনা বস্তুবিলাক যদি কাঢ়ি পেলাই খাই দিয়ে, প্ৰথম কথাটো হ'ল কি, সেইটো এটা দানৱে কৰে, নিকৃষ্ট মনোবৃত্তিৰ, যাৰ কোনো মানুহ নহয়, সেই তেনেকুৱা মানুহে এনেকুৱা কাম কৰে। বেলেগৰ টিফিন মাক দেউতাকে কিবা এটা বস্তু আনিছে, তাৰ পৰা কাঢ়ি খাই দিছা। আৰে ভাই কোই বাত हुई है? पढ़ो लिखो, अच्छे इंसान बनो, बड़े अफसर बनो। मैं तुम्हालोकर निचिनाके अरुणाचলৰ এখন ভিতৰুৱা গভৰ্ণমেণ্ট হাইস্কুলত পঢ়া। তেতিয়া আমাৰ দিনত নৱোদয় বিদ্যালয় এই ইউনিফৰ্ম নাছিলে, কিন্তু শিক্ষকসকলে এটা বস্তু শিকাইছিল যে ডিসিপ্লিন। এসেম্বলিত উঠি যে জনগণ মন গাব লাগিব, মানে জনগণ মন গাব লাগিব। সাৱধানত থিয় হোৱা মানে যে বুকুটো এনেকৈ থিয় হ'ব লাগিব, এনেকৈ থিয় হ'ব নালাগে, সেইটো শিকাইছিলে। সেইটো আজিও মনত আছে এইটো বয়সতো। তাৰ মূলতে আছিলে যে শিক্ষকক ৰেছপেক্ট কৰিছিলোঁ। প্ৰথম লেচনটো হৈছে টিচাৰক ৰেছপেক্ট কৰিব লাগিব, আৰু নিজৰ যোন কনিষ্ঠ বয়সত নিজতকৈ যোন সৰু, সেই তেওঁলোকক মৰম কৰিব লাগিব। তোমালোকৰ মাক দেউতাকে অত্যন্ত আশাৰে, আজি এজন পিতৃয়ে মোক কৈছে যে ছাৰ বহুত আশাৰে মই মোৰ ল'ৰাটোক পঢ়িবলৈ পঠিয়াইছোঁ, কিন্তু কি কৰিব, নুশুনে কথা। লগতে এষাৰ কথাও কৈছে যে চিনিয়ৰবিলাক যোনবোৰ আছে তেওঁলোকৰ পৰা এনেকুৱা হয়। শিক্ষকে যেনিবা এটা অকণমান পিটিলে, অকণমান যেনিবা, আমিতো ভাই অকল শিক্ষকৰ পিটন খাই ডাঙৰ হৈছোঁ। মা দেউতাইতো আগতে আমাক সৰু সৰু কথাতে কিবা এটা হেৰি হৈছিলে, সেইটো চৰ এটা মাৰি দিয়ে। তেতিয়াতো ইমান ডাঙৰ ইছ্যু নাছিলে। বৰঞ্চ মোৰ দেউতাই শিক্ষকক গৈ পেলাই কৈছিলে যে মোৰ ল'ৰাটোক গঢ়ি, আজি সেইকাৰণে মই আই এছ অফিচাৰ।
মোৰ দেউতাই যিহেতুকে মোক সময়ত সেই চৰটো মাৰিছিলে এনেকৈ মৰম কৰি দিয়া নাছিলে সেইকাৰণে মই আজি IAS অফিচাৰ আৰু এই মৰম কৰি দিয়াবিলাক আজি যে ক্ৰিমিনেল হৈছে আগতে যে ক'তো আগবাঢ়ি যাব পৰা নাই তেনে সেই আলসুৱা মৰম এই মৰমটোৱে সমাজখন বৰবাদ কৰি দিছে ল'ৰা ছোৱালীক মৰম কৰিব লাগে হয় কিন্তু স্পইল কৰিব নালাগে আইঅ মোৰ পুতেকটো আইঅ মোৰ হেৰিটো এনেকৈ মৰম কি হ'ব সেই ল'ৰাটো বা এই ছোৱালীজনী লৰাই কৰে আৰে ভাই কিয় হৈ ৰহা है ভাৰত চৰকাৰে নবোদয় বিদ্যালয় এই দাদাগিৰিৰ কেন্দ্ৰ কৰিবলৈ বনোৱা নাই লাজ লগা নাই তোমালোকৰ যোনখিনিয়ে কৰিছা যোনে ইন'চেণ্ট মই তাক কোৱা নাই কিন্তু সবেই মাক দেউতাকে মোক এক পিনৰ পৰা কৈছে যে ক্লাছ 9ৰ যদি মোৰ ল'ৰা পঢ়িছে এইটো ওপৰৰ পৰা শিকিছে ক্লাছ 12ৰ কোন কোন আছে ক্লাছ 12 এতিয়াৰ পৰা তোমালোকৰ দায়িত্ব সিনিয়ৰ মোষ্ট হিচাপে তোমালোকৰ দায়িত্ব তোমালোকে চাবা যাতে এই স্কুলখনত আৰু দাদাগিৰি নহয় जुबान देते हो तुम लोग এই স্কুলখনত আৰু কোনো ধৰণৰ দাদাগিৰি টলাৰেট কৰা নহব আৰু যদি তোমালোকে এতিয়া আৰু তোমালোকৰ ব্যৱহাৰটো যোনটো তোমালোকৰ যোনটো নিজৰ জুনিয়ৰৰ ওপৰত হয় এইটো নাভাবিবা যে অকল প্ৰিন্সিপালে চাব মৰিগাঁও জিলা প্ৰশাসনে চাব এইটো আৰু আজিৰ পৰা যদি মই কোনোবা এটা ল'ৰা জুনিয়ৰ ল'ৰাৰ পৰা কিবা কমপ্লেইন পাওঁ